মই ৰত্নাদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম আমাৰ যি 10,000 টকা চৰকাৰে দিব বুলি কৈছিলে, সেই 10,000 টকাৰ ক্ষেত্ৰত এতিয়া কিছুমান আকৌ নতুন ৰুলছ এণ্ড ৰেগুলেশ্যন এপ্লাই কৰিছে, যিখিনি কথা চৰকাৰে আগতে কোৱা নাছিলে। ইমান দিন ধৰি মহিলাসকলে ফৰ্ম ফিল আপ কৰি আছে, গছ লগাইছে, ব্লকত গৈছে, ভেৰিফিকেশ্যন কৰিছে, গোটেইখিনি কাম কৰি আছে। তেতিয়ালৈকে চৰকাৰে একো কোৱা নাই যে এইবিলাক মহিলাই এই 10,000 টকাটো নেপায়। এতিয়া চৰকাৰে কৈছে যে 60 বছৰৰ ওপৰত যোন মহিলা আছে তেওঁলোকে 10,000 টকাটো নেপায়। কিয়? এতিয়া কৈছে যে যাৰ 60 বছৰ হৈছে তেওঁলোকে নতুনকৈ একো কাম কৰিব নোৱাৰিব। এই টকাটো লৈ পেলাই তেওঁলোকে ইনভেষ্টমেণ্ট কৰি কিবা ৰোজগাৰ কৰাৰ ক্ষমতা এতিয়া তেওঁলোকৰ নাই, যিহেতু তেওঁলোকৰ বয়স হৈছে। এই কথাটো আগত কিয় কোৱা নাছিলে? এই কথাটো আগত কিয় কোৱা নাছিলে যে মহিলাসকলে যেতিয়া ইমান কষ্ট কৰি এইটো বয়সত ব্লকত দৌৰিছে, গছ লগাইছে, ডকুমেণ্ট ৰেডি কৰিছে, ফৰ্ম ফিল আপ কৰিছে, টকা খৰচ কৰিছে, ইমান টকা খৰচ কৰিছে তেওঁলোকে, তেতিয়া কিয় চৰকাৰে কোৱা নাই যে এইবিলাক মহিলাই নেপায়? তেওঁলোকে অকল 3টা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে এপ্লাই কৰিছিলে যে 3টা ল'ৰা ছোৱালী যাৰ আছে, 3টা ল'ৰা ছোৱালী থাকিলে তেওঁলোকে টকাটো নেপায়। ঠিক আছে, কিন্তু এই বয়সৰ কথাটো তেতিয়া তেওঁলোকে উল্লেখ কৰা নাছিলে, যাৰ কাৰণে বহুতো মহিলাই এই ফৰ্ম ফিল আপৰ পৰা এতিয়া 10,000 টকাৰ পৰা বঞ্চিত হৈছে। তেওঁলোকৰ ইমান দিনৰ কষ্ট কি হ'ব? ইমান দিন কষ্ট কৰিছে, ইমান ফৰ্ম ফিল আপ কৰিছে, এটা আশালৈ বহি আছিলে যে তেওঁলোকে 10,000 টকাটো পাব। তেন্তে এতিয়া কিয় তেওঁলোকে চৰকাৰে এই টকাৰ পৰা তেওঁলোকক বঞ্চিত কৰিছে? এইটো কথা আগতে ভাবা নাছিলে নেকি যে তেওঁলোকে বয়স হৈছে, তেওঁলোকে কাম কৰিব নোৱাৰিব? আগতে এই কথাটো তেওঁলোকে উল্লেখ কৰিব লাগিছিলে। গতিকে চৰকাৰৰ এইটোৰ ৰুলছ এতিয়া হ'বই যে তেওঁলোকে 60 বছৰৰ ওপৰত মহিলাসকলক এই 10,000 টকাৰ পৰা বাদ দিয়া হৈছে। গতিকে মহিলাসকলে মোক ফোন কৰিছে, মোক কমেণ্ট কৰিছে যে বাইদেউ আমি কি কৰিম এতিয়া? মোৰ হাতত ক'বলগীয়া একোৱেই নাই। এতিয়া আপোনালোকে যদি কমপ্লেইন কৰে চৰকাৰৰ এগেইনষ্টে, কৰিব পাৰে যে এই কথাটো কিয় আগতে কোৱা নাছিলে? আমাৰ কষ্টটো কি হ'ব? ইমান দিনৰ কষ্ট, ইমান টকা খৰচ কৰিছোঁ, এইটোৰ কি হ'ব? এতিয়া কৈছে যে 60 বছৰৰ ওপৰত আমাৰ টকা নিদিয়ে। আপোনালোকে যদি পাৰে চৰকাৰৰ এগেইনষ্টে কমপ্লেইন কৰক, কাৰণ বাকী একো কৰিবলগীয়া আৰু নাই। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।